স্বাগতম ৰাইজদুল ব্লগছ। মই ক'ত আছোঁ এতিয়া চাব পাৰে, মানে ক'ত আছোঁ মানে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আছোঁ। অলপমান ফুৰিব আহিলোঁ দিয়ক। মানে পিছফালে অলপ ব্ৰহ্মপুত্ৰ নদী মানে কেনেকুৱা ঠাইত ভিউ পইণ্টত ফুৰিব আহিছোঁ। কেনেকুৱা এটা ভিউ পইণ্ট চাওকচোন এবাৰ ভালদৰে মনোযোগ দি চাওক, কেনেকুৱা ভিউ পইণ্টত ফুৰিব আহিছোঁ। তো আৰু সৌ দিশ অলপ মন কৰক, মানে কেনেকুৱা চোৱা চাওকচোন, মানে আইলেণ্ডৰ নিচিনাই পানীবিলাক নীলা 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 পানী। ভালে লাগিছে দিয়ক বহুত। মূল কথাটো হ'ল মানে ভিডিঅ'বিলাক কিয় দিব পৰা নাই, মানে সন্মুখত পৰীক্ষা আহিলে আৰু পৰীক্ষাৰ কাৰণে বাৰু নোৱাৰোঁ, অলপ অলপ পাব লাগিব আৰু মানে সেইকাৰণে ভিডিঅ'বিলাক দিব পৰা নাই। আৰু নতুন হ'ল মানে প্ৰায় 6-7 দিনমান ধৰি হ'ল ভিডিঅ' দিব পৰা নাই। তো 6 দিনমান আগতে অলপ সৰু এটা ভিডিঅ' দিছিলোঁ, মানে মেলা চাব গৈছিলোঁ। আৰু এইকেইদিন মানে ভিডিঅ' দিব পৰা নাই, কাৰণ হ'ল মানে পৰীক্ষা আহিছে সন্মুখত। তো বাৰু নোৱাৰোঁ, অলপ অলপ পাব লাগিব পৰীক্ষা যিহেতু আহিছে। তো সেইকাৰণে ভিডিঅ'বিলাক দিব পৰা নাই। 27 তাৰিখৰ পিছত পৰীক্ষা শেষ হ'ব, নতুন বছৰ আহিব, বিহু আহিব আৰু কিবা আহিব, সকলো আহি থাকিব। আৰু ভাবিছোঁ যে ধামাকা ভিডিঅ' বনাই 27 তাৰিখৰ পিছত ভাল ভাল ভিডিঅ' আহিব, চিন্তা কৰিব নালাগে। তো আজিৰ কাৰণে বাই বাই, লগ পাই আছোঁ নেক্সট ব্লগত 27 তাৰিখৰ পিছত, আগত নহয়।